71 পিছত অহা বিদেশী সকলক আমি ইমিগ্ৰেন্টছ এক্সপালছন ফ্ৰম আসাম এক্ট 1950 অনুসৰি অসমৰ পৰা বহিষ্কাৰ কৰিব পাৰি যদি ডিসিক কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথিপত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাস কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব এই সিদ্ধান্তটো এটা মই ভাবো যে ঐতিহাসিক সিদ্ধান্ত আজি অসম কেবিনেটৰ আৰু এই সিদ্ধান্তই বিদেশী নাগৰিক বহিষ্কাৰৰ প্ৰক্ৰিয়াটো খুব তৎকালীনভাৱে নিষ্পত্তি কৰাত সহায় কৰিব এখনটো সুপ্ৰিম কোৰ্টে আইন বনাই দিছে আমি সুপ্ৰিম কোৰ্টৰ মতেহে কৰিছো আৰু সৰুখুৰা সুপ্ৰিম কোৰ্ট নহয় সাংবিধানিক বিচাৰপীঠ 6 জন বিচাৰাধিপতি ন্যায়াধীশে একে লগ হৈ দিয়া জাজমেন্টটো আমি ইমপ্লিমেন্ট কৰিছো আমাৰ নিজৰ অৰ্ডাৰটো নহয় এখন সংসদত হোৱা এখন আইন সৰ্বানন্দ সোণোৱাল গোচৰতে কৈছিল যে ট্ৰিব্যুনেল নাই এতিয়া আপোনালোকে এখন আইন মতে বহিষ্কাৰ কৰিব পাৰে আৰু ই হাই কোৰ্ট সুপ্ৰিম কোৰ্টও হ'ব নোৱাৰে কাৰণ দিস ইজ আ জাজমেন্ট অফ কনস্টিটিউশনাল বেঞ্চ আৰু এখন কনস্টিটিউশনাল বেঞ্চ নোহোৱালৈকে দিস ইজ দা ল অফ দা ল্যান্ড গতিকে এই আইনখন বদলাবৰ কাৰণে 6 জনীয়া বিচাৰপীঠ এখন লাগিব 6 জনীয়া নহয় 6 জনীয়া জাজমেন্ট দিছেতো 7 জনীয়া লাগিব এইখন আইনৰ লগত এনআৰসিৰ কোনো ৰেফাৰেন্সও নাই এনআৰসিৰ কোনো সম্বন্ধও নাই আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে এনআৰসিত নাম থাকিলেও নাথাকিলেও বিদেশীয়ে যদি বিদেশী বুলি প্ৰুভ হয় তেওঁ যাব লাগিব সুপ্ৰিম কোৰ্টে কেইদিনমান আগত আৰু এটা জাজমেন্ট দিছে যে এনআৰসিত নাম থাকা মানে তেওঁ স্বদেশী নহয় এনআৰসি খন তেওঁ সেফগাৰ্ড নহয় এনআৰসিত নাম থাকা মানে তেওঁ 100% ভাৰতীয় নুবুজায় এইটো আৰু এটা বেলেগ এটা জাজমেন্ট কিন্তু এইখন এক্টত এনআৰসি সোৱা নুসোৱা কোনো কথা নাই ডিসিয়ে যি সিদ্ধান্ত লব সেইটোৱে ফাইনাল